হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ এটা নতুন ডিছ। সেইটো হৈছে ঘি কেনেদৰে বনাব পাৰি। আপোনালোকে ঘৰৰ গাখীৰ ব্যৱহাৰ কৰিব পাৰে, নহ'লে পাউডাৰৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, মই গাখীৰ গৰম কৰি লৈছোঁ আৰু গাখীৰত ওলোৱা সৰসমূহ মই এটা জেগাত গোট কৰি লৈছোঁ। এয়া মই আগৰ পৰা গোটাই থৈছোঁ। এনেদৰে গোটোৱাৰ পাছত সৰখিনি 2-3 দিনৰ পাছত আপোনালোকে ঘি বনাব পাৰিব। বজাৰত কিনি খোৱা ঘিতকৈ ঘৰত বনোৱা ঘিটো বেছি টেষ্টি হয়। আপোনালোকে চাই থাকক মই কেনেদৰে ঘি বনাম। এয়া সৰখিনি, আৰু এতিয়া মই কেৰাহী লৈ লৈছোঁ আৰু গৰম হোৱাৰ লগে লগে মই গোটাই থোৱা সৰখিনি দি ল'ম। এতিয়া মই সৰখিনি কেৰাহীত দিলোঁ আৰু লৰাই থাকিম যাতে কেৰাহীত লাগি নধৰে। এয়া সৰখিনি উতলিব লৈছে আৰু গেছৰ ফ্লেমটো অলপ কমাই দিব। আৰু মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এয়া মই সৰখিনি লৰাই আছোঁ। যিমান পাৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। এয়া চাওক, গাখীৰখিনিৰ পৰা কেনেদৰে ঘি ওলাই আহিব লৈছে, এয়া তেলৰ দৰে। এয়া হালধীয়া বৰণৰ তেলৰ দৰে ওলাই আহিছে। এয়া ঘি হ'ব লৈছে আৰু আপোনালোকে লৰাই থাকিব। এয়া চাওক, গাখীৰৰ সৰখিনি ব্ৰাউন কালাৰ হৈ গৈছে আৰু এয়া ঘি ওলাই আহিছে তেলৰ দৰে। আৰু এতিয়া আপোনালোকে গেছ বন্ধ কৰিব পাৰে আৰু এটা চাকনি লৈ আপোনালোকে এয়া চাকি দিব এনেদৰে। মই এয়া চাকনি লৈছোঁ, আপোনালোকে মাৰ্কিন কাপোৰ ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, মই এনেদৰে চাকি লৈছোঁ চাকনিৰে। এয়া চাওক কেনেদৰে ধুনীয়াকৈ গাখীৰৰ পৰা ঘি ওলাই আহিছে। এয়া মই গাখীৰৰ সৰৰ পৰা ঘি প্ৰস্তুত কৰিলোঁ। আপোনালোকেও এনেদৰে কৰি চাবচোন। আৰু গাখীৰৰ যোনটো ব্ৰাউন কালাৰ হৈছিলে, এয়া আপোনালোকে লাডু বনাই খাব পাৰে।